নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি হ'ল কেইদিনমান মাহঁতৰ ঘৰত আছোঁহি মাৰ্ঘেৰিটা। তাৰপিছতে এয়া মাহী আহিছে, মোৰ মাহী এয়া বহি আছে মাহীহঁত। ভাবিছোঁ আজি মাহীহঁতৰ কাৰণে এটা হাঁহৰ মাংস বনাওঁ বুলি। তেন্তে আপোনালোককো দেখাম ভিডিঅ'টো কেনেকৈ বনাওঁ মই হাঁহৰ মাংস চাই ল'ব। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আজি বনাব লৈছোঁ হাঁহৰ মাংস। এয়া পিঁয়াজ কাটি থৈছোঁ, তেজপাত, এয়া হাঁহ মাংস আৰু কোমোৰা সৈতে বনাম। এয়া চাই থাকক। এয়া তেল গৰম হৈছে, তেল গৰম হৈ গ'ল। এতিয়া দিম তেজপাত, দিম এয়া তেজপাত দিছোঁ। আৰু এয়া পিঁয়াজ, তেল বেছিকৈ নাই দিয়া কাৰণ হাঁহত পৰা বহুত তেল ওলোৱা হয়, সেইটো কাৰণে তেল কমকৈ দিছোঁ। এতিয়া অলপ টাইম ভাজিলে পিঁয়াজখিনি ৰঙা হ'লেও অলপ ৰঙা কৰিব। তাৰপিছত দিম আদা নহৰু পেষ্ট। পিঁয়াজ ভাজি আছোঁ। অকণমান টাইম ভাজি লওঁ পিঁয়াজখিনি ৰঙা হ'ল। এতিয়া দিম আদা নহৰু পেষ্ট। এই আদা নহৰু পেষ্ট আদা নহৰু পেষ্ট দিয়া হ'ল। এতিয়া ভাজি অলপ টাইম কেঁচা গোন্ধ যোৱালৈকে অলপ টাইম ভাজিব লাগিব। তাৰপিছত দিম এয়া জিৰা আৰু হালধি মানে পানী অলপ দি গুলি ৰাখিছোঁ। অলপ টাইম ভাজি লওঁ আদা নহৰু পেষ্টখিনি কেঁচা গোন্ধ যোৱালৈকে। চাই থাকক বনাই আছোঁ। হালধি আৰু জিৰা পাউডাৰ দিয়া হ'ল, দেখুওৱা নহ'ল মানে হালধি আৰু জিৰা পাউডাৰটো পেষ্ট অলপ মানে পানী দি গুলি দিছিলোঁ, দেখুওৱা নহ'ল ভিডিঅ'ত। এই মছলাখিনি ভাজি আছোঁ অলপ টাইম। হাঁহৰ মাংসখিনি দি দিওঁ। হাঁহৰ মাংসখিনি দিছে। হাঁহৰ মাংস ভাজি আছোঁ। ভালদৰে ভাজিব লাগিব একদম পূৰা। মাংস ভাজি আছোঁ, হাঁহৰ মাংস। কোমোৰা দিয়া হৈছে, কোমোৰা দি আছোঁ। এতিয়া ভালদৰে ভাজোঁ। মাংসখিনি কিন্তু বহুত টাইম ভাজিহে কোমোৰা দিব লাগিব দেই। এয়া মাংসৰ পৰা তেল লৈ আছে, মাংস বনাই আছোঁ। কোমোৰাবিলাক সিজিছে আৰু অকণমান টাইম আছে আৰু ভালদৰে কোমোৰাখিনি গলি লওক। এয়া হাঁহৰ তেল চব, এয়া হাঁহৰ তেল। এতিয়া দিম নমাৰ আগত নগা ধনিয়া দিম, তাৰপিছত নমাই দিম।
হাঁহৰ মাংস ৰেডি হৈ গ'ল এয়া চব এতিয়া গৰম গৰম ভাতত খোৱাই কথা তেনেহ'লে আজিলৈ বাই বাই